अब আমি আজি কলে যাম ন নহয় একো নহ'ব হ'ব দিয়ক হ'ব দিয়ক হ'ব কৈ দিয়কচোন আমি আজি কলে যাম হে পূজা চাবলৈ যাম এইবোলে চাই হাইটো কৈ দিয়ক আকৌ হাই আমি আজি পূজা চাবলৈ মই আপোনাৰ পাপাক দেখাম শিৱসাগৰ যাব এইডোখৰ ওচৰতে পূজা পাতিছে আৰু আমি তালৈ যাম সঁচাইপৰাই তোলা হৈছে প্ৰতিখন দুৰ্গা মণ্ডপ আৰু যিহেতু কভিড পৰিস্থিতিৰ বাবে কভিড প্ৰতিখন মানি প্ৰতিখন দুৰ্গা মণ্ডপতে ইফালে পাপা বহি আছে টিভি চাই চাই হয়নে হাই কৈ দিয়া আমি আজি ক'লে যাম আমি এটা দুৰ্গা পূজা চাবলৈ যাম কি নাই হেয়াৰ মেকআপ কৰি আছে নে কি কৰি আছে চাওঁগে বলক মা মেকআপ কৰিছা হে মেকআপ কৰিছে পূজা যাম মেকআপ অলপ লাগে আৰু নাই বাৰু পূজাৰ বতৰ মেকআপ নহ'লে জানো ভাল হ'ব এতিয়া লিপষ্টিক অকণ বাকী আছে লিপষ্টিকে আছে ন এইটো এইটো মোৰ গুড্ডি ড্ৰেছটো ভাল লাগিছে নে কমেণ্টত প্লিজ জনাব টপটো হেৰি কৈছিলে মিছ'ৰ পৰা অনা হ'ল আৰু পেণ্টটো কালি আনিছে এইটো ভণ্টিয়ে সেইটো আগৰ পৰাই ড্ৰেছটো অনা আছিলে ভণ্টিবোৰ কাৰণে Finally, I'm going to put it down. Pull up the put that up someday. Pull up my elbow. Pull up the put that up. Yeah, আমি পূজা ঘৰ আহি পাই গলোহি ধুনীয়াকৈ পইচা তহঁতক ভিডিঅ' কৰি আছোঁ পলাই ঘূৰি গ'লি যে লগাই থৈ দিলি নেকি
অশোক গছ, তাৰপিছত জয়ন্তী গছ, বেলগছ, কলগছ, কচু গছ, তাৰপাছতে আকৌ তোমাৰ মান কচু, হালধি, ধান এনেকুৱাকৈ 9 বিধ গছৰে পৰিপূৰ্ণ হৈছে। সেইকাৰণে তেওঁৰ নাম নৱপতিকা থলে। বুজিছা নাই? অঁ, নৱপতিকা থলে। বাকী দুৰ্গাৰ আৰু এই 5জন তেওঁৰ লগত যুদ্ধৰ সময়ত আহিছিলে। এই ৰাৱণৰ যেতিয়া বধ কৰিব সময়ত এইটো দুৰ্গা পূজাটো আছিলে বাসন্তী পূজা। বাসন্তী পূজাটো হৈছে চ'ত মাহত। কথাটো বুজিছা নাই? চ'ত মাহত বাসন্তী পূজা হয়। এই ৰামে যেতিয়া এই সীতাক হৰণ কৰি লৈ গৈছিলে, তেতিয়া দুৰ্গা পূজা এই আহিন মাহত আনি পেলাই শৰৎকালীনত পাতিলে। বুজিছা? অঁ, তাৰপৰা আহিলোঁ আৰু ফ্ৰেছ হ'লোঁ। এতিয়া আমি কি কিনিলোঁ চাওঁগৈ ব'লো। ঈদৰ কাৰণে তাত দোকান নাই, এখনেই দোকান। ঈদৰ কাৰণে তাত দোকান বজাৰ একো নাই। ওচৰৰ দোকান এখনতে যি পালোঁ তাকে আনিলোঁ। ব'লক আপোনালোককো দেখাওঁ। আৰু মই এইটো মই বাকী বস্তু খালোঁ এতিয়া হওক। মধু কি দৰি এইটো হয় ঘৰ বদল ঘৰ এইফালে আমাৰ মায়ে